মোৰ সকলোখিনি ডকুমেণ্টছ আৰু আধাতকৈ বেছি কাপোৰ পেক কৰি মই যোৰহাটৰ পৰা ওলাই আহিলোঁ। বাই ট্ৰেইনেৰে মই আহি বানাৰস ক্ৰছ কৰিলোঁ। ক'ত গৈ আছোঁ সকলোখিনি কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাব। আহি ফাইনেল ষ্টেচন পালোহি আৰু তাতে এখন বাছ ৰখি আছিলে। বাছেৰে মোক মেইন লোকেশ্যনত লৈ আহিল আৰু এয়া মই মোৰ নাম ৰেজিষ্টাৰ কৰি মই মোৰ হোষ্টেল ৰুমটো চেক ইন কৰিলোঁ। এইটো 2 BHK এটা হোষ্টেল ৰুম আৰু এয়া হৈছে মোৰ হোষ্টেল মেট। ৰুমটো পচন্দেই হৈছে, 2 BHK খুব ধুনীয়া ৰুম। এইটো এটা হল আৰু কেইজন থাকে মই নাজানো। এইটো হৈছে আমাৰ বেলকনি আৰু এইখন হৈছে আমাৰ ইউনিভাৰ্চিটি। কেম্পাছ বহুত ডাঙৰ, কিন্তু আশপাছত একো মাৰ্কেট নাই, আমি এনেকৈয়ে থাকিব লাগিব। প্ৰিয়া ভাত লৈ আছে, ভাত বিচাৰি আছে, 2 বাই ভনীয়েকে খাই আছে পূৰা। ঘৰৰ পৰা গুচি অহা তেখেতৰ সাংঘাতিক বেছি দুখ। আৰু এইখন হৈছে আমাৰ প্লে'গ্ৰাউণ্ডখন। যিহেতু কিমান দিনৰ কাৰণে আহিলোঁ, ক'ত আহিলোঁ, কিয় আহিলোঁ, সকলোখিনি জনাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ ফ'ল' কৰি যাব।